langla bazarat lalmohon khaba jam lalmohon so walk go. Hey guys, welcome back to another vlog video. মানে আজি বহুত ঠাণ্ডা দিছে একদম তো আজি মই গৈ আছো মামাৰ ঘৰত গাখীৰৰ পিঠা বনাইছে ঠাণ্ডাৰ দিনত বনাই আমাৰ মানে বিশেষকে মিয়া জনগোষ্ঠীৰ যিবিলাক মানুহ আছে সেইবিলাকৰ পৰম্পৰাগত সেইটো খাদ্য প্ৰত্যেক মানে ঠাণ্ডাতে খায় মানুহে এবাৰ মামাৰ ঘৰত বনাইছে গৈ আছো আহি পালো আৰু খাবলৈ আনি দিলে গাখীৰৰ পিঠা চব এই গাখীৰৰ পিঠা কেনেকৈ বনাই মজা চব খালি গাখীৰ আৰু এইবিলাক কিবা কিবি দি বনাই পাছত কম এক্সপ্লেইন কৰি ৰ'ব আগতে খাই লওঁ এতিয়া পিঠা চিঠা খোৱা হৈ গ'ল এতিয়া যাম মানে langla বজাৰ বৰপেটাৰ বিখ্যাত সাপ্তাহিক বজাৰ langla বজাৰত লালমোহন খাবা যাম লালমোহন বলক গৈ গাইজ চাইকেলটো ওলাই ল'লো এতিয়া যাম langla বজাৰত বলক let's start the journey এয়া চাওক বৰপেটা জিলাৰ মানে বিখ্যাত ৰাস্তা PWD ৰোড চাওক মানে ৰাস্তাৰ অৱস্থা চাওক এয়া আমাৰ বৰপেটা জিলাৰ উন্নয়ন গজব বেজতি ও মাই গড ৰাস্তাটো চাওকচোন মাৰাত্মক ৰাস্তা এনেকুৱা ৰাস্তা মই বৰপেটা ডিষ্ট্ৰিক্টৰ বাহিৰে আৰু ক'তো দেখা নাপাওঁ এতিয়া আমি আহি পালোঁ চেনিমাৰীৰ পৰা আৰু অলপ দূৰ বেছি দূৰ নহয় 1 কিলোমিটাৰমান যাব লাগিব চ' চাওক আমাৰ গাঁওখন চাওকচোন ইমান ধুনীয়া ন এইখনে আমাৰ গাঁও পৰিৱেশটো চাওক প্ৰত্যেকটো ঘৰৰ সন্মুখতে এটা এটাকে পুখুৰী এয়া চাওক शाबाश बेटा এইফালে খালি ধান খেতি আৰু জোৱাৰৰ খেতি কৰিছে ইয়াতে ধান খেতি আছে কিছুমান জোৱাৰৰ খেতি ধান খেতি আমাৰ ফালে আগতে ষ্টাৰ্ট কৰে কিয় জানেনে अच्छा हमको सिखा रिया है মানে ইয়াতে বানপানী বেছি হয় বানপানী সোনকালে হয় সেইকাৰণে ইয়াতে মানে আগৰ পৰাই খেতি কৰে এডভান্স शाबाश बेटा बहुत बढ़िया मन গাইজ ফাইনেলি আহি পালোঁ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মানে বিখ্যাত বজাৰ langla বজাৰ এয়া হৈছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত যিকেইটা সাপ্তাহিক বজাৰ আছে তাৰে ভিতৰত এইখনেই হৈছে আটাইতকৈ ডাঙৰ বজাৰ সাপ্তাহিক বজাৰ ইয়াতে অনুষ্ঠিত হয় প্ৰত্যেক মানে শুক্ৰবাৰে চাওক এইফালে চাওক এইফালে মানে লেকচাৰ মানে কিছুমানে বস্তু বেচাৰ কাৰণে এইবিলাক মানে ভিৰ কৰিছে চাওক ইয়াতে এইবিলাক মানে শাক চব্জি এইবিলাক এনেকৈ ইয়াতে মানে বিক্ৰী কৰি আছে এইবিলাক চব ধুনীয়া এটা বজাৰৰ পৰিৱেশ বৰপেটা ডিষ্ট্ৰিক্টৰ বিখ্যাত langla বজাৰ এইটোৱে langla বজাৰ মানে 2 किलोमीटर 2 किलोमीटर तुमसे ना हो पाएगा
नहीं नहीं होएगा एक और टाइम म्यूजिक 2 স্কোয়ার কিলোমিটাৰ মান আগৰি আছে লাংলা বাজাৰটো এই বহুত ডাঙৰ বজাৰ আৰু अच्छा हमको सिखा रिया है अच्छा আৰু ইয়াতে আছে মাছৰ বজাৰ চক আনা গাইছ এতিয়া আমি মানে লাংলা বজাৰৰ বিখ্যাত যিটো মিঠাই চক কিমান ডাঙৰ মিঠাই 50 টকা এইটো আগতে খাম তাৰপিছত খাম লালমোহন চক আধাখিনি খাইছোঁ আৰু এইখিনি আছে মানে বহুত খাব পৰা নাই ইমান মিঠা মানে বৰপেটা নহয় এইটো অসমৰ বিখ্যাত মিঠাই বুলি ক'ব পাৰি ইয়াৰ নিচিনা মিঠাই অসমত নাপাব গেৰাণ্টি দি ক'ব পাৰিম अच्छा हमको सिखा रिया है अच्छा মোক একদম বেছি মিঠা হৈ গৈছিল চ' অলপ দৈ লৈলোঁ দৈৰ লগত খাই দিওঁ একদম মজাকৈ তো মিঠাই খোৱা হৈ গ'ল এতিয়া আহিলোঁ লালমোহনৰ দোকানত লালমোহন বনাই আছে এইফালে চক কেনেকৈ লালমোহন বনায় দেখাই আছোঁ ইয়াতে ময়দা মিক্সিং কৰাৰ পিছত তাৰপিছত ইয়াতে ভাজে মজাকৈ ভাজে তাৰপিছত ইয়াতে মিঠাই মানে ডুবাই দিয়ে মিঠাই ডুবাই দিয়ে আৰু এইফালে মানে চেল কৰে চক এতিয়া খাম আমি চাই থাকোঁ আহি গ'ল লালমোহন এতিয়া খাব লাগে আৰু চক মাই গড এনেকুৱা লালমোহন আপুনি পৃথিৱীতে নাপাব ক'তো একদম মজা একদম ফাৰ্ষ্ট ক্লাছ That's the wrong number 50 টকাৰ গোটা মিঠাই এটা খালোঁ চ' লালমোহন খাব নোৱাৰিলোঁ সেইকাৰণে ঘৰৰ কাৰণে লৈ যাই আছোঁ এতিয়া ঘৰত যাই খাম এক টোপলা ল'লোঁ আৰু বলক এতিয়া ঘৰত যাওঁ আজিলৈ বাৰু ইমানে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো চাই থাকক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু কৰোণাও বাঢ়ি আছে অমিক্ৰণ বাঢ়ি আছে চ' ঘৰতে থাকক সুস্থ থাকক মাস্কটো পৰিধান কৰক টেক কেয়াৰ টাটা এণ্ড বাই বাই